নমস্কাৰ সকলোকে মোৰ ফালৰ পৰা বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। মই অভিশ্ৰুতিয়ে আজি আপোনালোকক মোৰ এটা বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু আজি এখন বিশেষ থালি আয়োজন কৰিম, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ঐতিহ্যৰে এটা পৰম্পৰা আছিল যে গৰু বিহুৰ দিনা হেনো পঁইতা ভাত খাব লাগে। সেইবাবে ৰাতিয়ে ভাতত পানী দি থোৱা হয় আৰু আজি পঁইতা ভাতৰ লগত আমি কি খালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এইটো যে দেখিছে, এইটো হৈছে আমলই টোপ। অৰ্থাৎ আমলই টোপ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়, মেডিচিন হিচাপেও আমি ইউজ কৰিব পাৰোঁ। বিশেষকৈ আজিৰ দিনটোত এই আমলই টোপটো গছৰ পৰা হয় আৰু এনেকৈ পিঁয়াজৰ লগত আৰু যোনে যি দিয়ে তেনেকৈ ভাজি খোৱা হয়। আৰু যোনসকলে এনেকৈ খোৱা নাই, নিশ্চয় আপোনালোকে এবাৰ এইটো এনেকৈ ট্ৰাই কৰিবচোন, খুব ভাল লাগে খাই। আৰু লগতে আপোনালোকৰ ইচ্ছা অনুসৰি কিবা কিবি এড কৰিবও পাৰে। আৰু আপোনালোকে জানেনে বাৰু যে পঁইতা ভাত অৰ ফাৰ্মেণ্টেড ৰাইচ অফাৰ ছেভাৰেল বেনিফিটছ ছাচ এজ ইম্প্ৰুভ ডাইজেশ্যন, ইনক্ৰিজ নিউট্ৰিয়েণ্ট এবজৰ্পশ্যনছ আৰু লগতে এনহেঞ্চ কৰে বি ভিটামিন আৰু আইৰণৰো। আৰু এতিয়া কিহৰ দেৰি, যেতিয়া পঁইতা ভাতৰ ইমান বেছি বেনিফিটছ আছে, চ' আপোনালোকে যাওক আৰু পঁইতা ভাতৰ জুতি লওক। এণ্ড ডেটছ ইট ফৰ টুডে। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু আপোনালোকৰ গৰু বিহু কেনেকুৱা গ'ল জনাব। আজিলৈ আহিছোঁ, বাই।